Hey guys, welcome back to our channel. Our channel eta notun video loi apnalok swagatam janaisu. Aji ami Mamaearth very popular product vitamin C face serum aru vitamin C sleeping mask ami review dibole ulaisu aru etu enokwa nohoy je Mamaearth vitamin C face serum already bahut review apnalke YouTube papo kintu moi nije personally use kori jikhini palo hekhini apnalok logot share koribo bisaru. So firstly packaging jodi sao eta bhal paper packet bhitorot ahe bottle tu aru a bottle tu hoise almost apnar 30 grams hoy aru yar price tu hoise 599 rupees. Aru etu serum main ingredients hoise vitamin C and turmeric aru Mamaearth products pura eta plus point hoy je it is paraben aru silicone free thake. Etu mainly hoy apnar suitable for men and women of age 15 years and above. Aru etu main use hoy je apnar jodi mane kiba pimples or dag ase ba beleg kiba pigmentation ase face ot ba apnar neck ot tetia apnar e face serum to tag mane pigment khini joat sahay kore aru he color areas khini mane ki hoy apnar brighten korat help kore. মই personally believe কৰো যে আপোনাৰ মানে কিবা পিগমেন্টেশন থাকক বা নাথাকক বা কিবা পিম্পলস অর ডার্ক আছে বা নাই যেতিয়া আমি 25 ইয়ার্স প্লাস হ আমাক মানে এটা ফেস সিরাম ইউজ কৰাটো বহুতেই জৰুৰী হয় আৰু ইয়াত মেইন ইনগ্ৰেডিয়েন্ট হৈছে ভিটামিন সি এন্ড ভিটামিন সি ইজ ৰিয়েলি ভেৰি গুড ফৰ স্কিন আৰু ইয়াৰ নেক্সট ইনগ্ৰেডিয়েন্টটো হৈছে আমাৰ হালধি হালধিৰ কথাটো আমাৰ আইতাহঁতে আগৰ পৰাই কৈ আহিছে যে মুখত হালধি আনিলে কলা দাগবোৰ যায় আৰু মুখখন বহুত গ্লো কৰে এতিয়া চাও আহক যে এই সেরামটো কনসিস্টেন্সি কেনেকুৱা হয় মানে সেরামটো বহুত লাইট হয় আৰু মানে মুখত বহুত ইজিলি এবজর্ব হৈ যায় হেতু মই নিজে ইউজ কৰি পিনিহে আপোনালোকক ৰিভিউ দিছো সেই কাৰণে মই নিজে কৈ পাইছো যে Mamaearthৰ যোনটো ভিটামিন সি ফেস সিরাম হয় হেতু বহুত লাইট হয় আৰু মুখত ইজিলি এবজর্ব হৈ যায় আৰু নেক্সট প্ৰডাক্ট যোনটোৰ আজি ৰিভিউ দিবলৈ ওলাইছো হেতু হৈছে ভিটামিন সি স্লিপিং মাস্ক আৰু ইয়াৰো মেইন ইনগ্ৰেডিয়েন্টস হৈছে ভিটামিন সি আৰু এলোভেৰা আৰু ইয়াৰো মেইন ফাংশন স্কিন এলিমিনেশন হয় মানে আপোনাৰ যোনখিনি কিবা পিগমেন্টেশন বা পিম্পলছৰ দাগ থাকে হেখিনি ৰিমুভ কৰাত হেল্প কৰে আৰু এটো অলসো প্ৰিভেন্টস এজিং মানে আপোনালোকৰ মাহতকো এটো প্ৰডাক্ট আপোনালোকে দিব পাৰে কাৰণ এটো এটা এন্টি এজিং হিচাপেও কাম কৰে আৰু ইয়াৰো পেকেজিং একে হয় এটা পেপাৰৰ বক্সৰ ভিতৰত আহে মেইন যোনটো ইয়াৰ টেমাটো ইয়াৰ পেপাৰৰ বক্সত আহে আৰু এটো হৈছে weight to almost 100 গ্ৰাম আৰু ইয়াৰ প্ৰাইস হৈছে 599 rupees আৰু যেহেতু মই এটো Mamaearthৰ সেলৰ পৰা কিনিছিলো মই ফেস সিরামটোৰ লগত এই 599 rupeesৰ মানে যোনটো স্লিপিং মাস্ক হয় হেতু ফ্ৰী পাইছিলো আপোনালোকে মানে Mamaearthৰ যোনটো 1+1 সেল হেতু অকল Mamaearthৰ ৱেবছাইটতহে আপোনালোকে পাব আৰু Mamaearthৰ ৱেবছাইটৰ লিংকটো মই তলৰ ডেসক্ৰিপচনত দি দিম তাত গৈ আপোনালোকে চেক কৰিব পাৰিব আৰু Mamaearthৰ এটোৱে প্লাস পইণ্ট হয় যে Mamaearthৰ প্ৰডাক্টবোৰ মানে বায়োএক্টিভছ থাকে আৰু ডাৰ্মেটলজিক্যালি টেস্টেড থাকে আৰু যেহেতু এখিনি কোনো স্পন্সৰ্ড প্ৰডাক্ট নহয় মই সেলফ পাৰচেজ কৰা প্ৰডাক্ট হয় আৰু সেই কাৰণে মই নিজে অনেষ্ট ৰিভিউ দিছো যে মই নিজে পাৰ্সোনালি ইউজ কৰি ভাল পাইছো কাৰণেহে আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু ইয়াৰ যদি প্ৰডাক্টৰ আমি কনসিস্টেন্সি চাও জেল কনসিস্টেন্সি হয় আৰু বহুত লাইট ওয়েট হয় আৰু মানে এটো এপ্লাই কৰিবলে বক্সটোত এডাল স্পেচুলা হে সেই স্পেচুলা দলে আপুনি মুখত এপ্লাই কৰিব পাৰে বা হাতেৰেও এপ্লাই কৰিব পাৰে খালি মানে ৰাতি হোৱাৰ আগত ভালকে মুখখন ধুই লৈ এটো এপ্লাই কৰিলে হৈ যায় আৰু ৰাতিপুৱা আপুনি শুই উঠি মুখখন ধুই দিলে হয় মই এতিয়া মানে এটো হাতত নিজে এপ্লাই কৰি দেখাইছো আৰু এটো বহুত লাইট ওয়েট হয় স্কিনখনত লগোৱাৰ পিছত কিবা হেভি যে লগাইছো একো ফিল নহয় আপুনি আৰামছে মানে লগাব পাৰে আৰু স্কিনত বহুত ইজিলি এটো এবজর্ব হয় এই যোনটো স্লিপিং মাস্ক হয় ভিটামিন সি এটো এতিয়ালৈকে মোৰ মা আৰু মই আমি দুইজনীয়ে ইউজ কৰি বহুত ভাল ৰিজাল্টস পাইছো আৰু আপোনালোকে Mamaearthৰ প্ৰডাক্টছবোৰ Mamaearthৰ ৱেবছাইটত গৈ পিনি মানে চেক কৰিব পাৰে যোনটোৰ লিংক মই ডেসক্ৰিপচনত দি দিছো আৰু আজি যদি ভিডিওটো ভাল লাগিলে তেনেহলে তলত আমাক কমেন্ট কৰি জনাব আৰু যদি কমেন্ট কৰিবলৈ এলাহ লাগে তেন্তে লাইক এটাকে মাৰি দিব থ্যাংক ইউ